আমি এতিয়া ক'লে আৰক্ষীৰ বদনাম কৰা হ'ব, কিন্তু এইটো অসমৰ ৰাইজে গম পাইছে এজন মানুহ জীৱন মৃত্যুৰে যুঁজি থকাৰ পিছত মানুহজন হস্পিটেলৰ পৰাই ডিছচাৰ্জ হোৱা নাই, কিন্তু আৰক্ষীৰ গাড়ী কিন্তু তাই গেৰেজত ভাল কৰিবৰ কাৰণে লৈ যাব পাৰে সক্ষম আছে। ইয়াৰ আঁৰত কিন্তু কোনোবা নহয় কোনোবা কিন্তু জড়িত আছে। নন্দিনী কাশ্যপৰ গাড়ীখনত ছামিউল ইছলামৰ যিটো প্ৰাণতকৈ তেওঁৰ মূল্য আছিল তেওঁৰ গাড়ীখনৰ, কাৰণ তেওঁ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে যে মোৰ গাড়ীখনত 2-3 লাখ টকা খৰচ হ'ব। ছামিউল ইছলাম দিছপুৰ থানাত কি ট্ৰিটমেণ্ট চলি আছিল নে এপ'ল' হস্পিটেলত চলি আছিল নে GMCHত চলি আছিল? নিশ্চয়কৈ হস্পিটেলত চলি আছিল। তেওঁৰ মাক বাপেকে যাব ক'ত লাগে? হস্পিটেলত যাব লাগে। তেওঁ বাৰে বাৰে এটা কথা কয় যে দিছপুৰ থানাত খবৰ লৈ আছে, অমুক খবৰ লৈ আছে, তমুক খবৰ লৈ আছে। কিন্তু যদি সেই 30 ছেকেণ্ডৰ ভিডিঅ' দুটা যদি ভাইৰেল নহ'লে হয়, আজি হয়তো নন্দিনী কাশ্যপক হয়তো আজি আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে হয়। আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিলেই নহ'ব, অভিযুক্তজনক উপযুক্ত ধাৰা বহুৱাই জেল হাজতলৈ প্ৰেৰণ কৰি অভিযোগনামা দাখিল কৰি জেল হাজতত ৰাখি ছামিউল ইছলামক আত্মাক শান্তি দিব বুলি মই আৰক্ষী প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ। পৰিয়ালৰ অভিযোগ অনুসৰি 3 দিন অকল সাধাৰণ বেণ্ডেজেৰে ৰাখি থৈ দিছে। যে ডাঙৰ মানুহৰ এক্সিডেণ্ট হয় তেতিয়া মন্ত্ৰী বিধায়ক VIP কেবিন সকলো ধৰণৰ সাধাৰণ কাজৰ হ'লে সকলো ধৰণৰ ব্যৱস্থা পায় GMCHত, কিন্তু সাধাৰণ মানুহৰ কাৰণে যে নাই, এই ছামিউল ইছলামে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে নন্দিনী কাশ্যপৰ এটা ইনজেকশ্যনৰ সাহায্যৰ অবিহনে আজি কিন্তু ছামিউল ইছলাম এই পৃথিৱীৰ পৰা কিন্তু চিৰবিদায় মাগি গ'ল। এই ঘটনাটো যদি সেই 30 ছেকেণ্ড 40 ছেকেণ্ডত আবদ্ধ নহ'লে হয়, আজি হয়তো আপোনালোকৰ ইয়াতে থিয় হৈ নাথাকিলে হয়, অসমৰ ৰাইজেও গম নাপালে হয়। মই সম্পূৰ্ণ কাহিনীটো কৈ দিওঁ আপোনাৰ লগত, তাৰে চবে যাতে অসমৰ গোটেই ৰাইজখিনি বুজে, সেইকাৰণে মই এইটো কথা এবাৰ ৰিপিট কৰাই দিওঁ। প্ৰথম যেতিয়া আমি GMCHত আনিলোঁ তেতিয়া 5:30-6 মান বাজিছিলে। মই আহি পালোঁ, আহি পেলাই প্ৰথম তাক পেলাই থৈ দিছে, কিবা কিবি আৰু উল্টা পেল্টা কৰি আৰু এক্সৰে কৰি, সি তেতিয়া মানে অলপ ইমাৰ্জেঞ্চিত আছিলে। আমি আহি দেখিলোঁ যে তাৰপিছত GMCHত আহি পেলাই দেখিলোঁ যে ডক্টৰ এজনে এনেকৈ কৈছে পেচেণ্টটো লৈ যা নহ'লে মৰিব কেলাই, এনেকৈ আল বাল এনেকৈ কৈছে, মানে বেয়া বেয়া ভাষা দি তেনেকৈ কৰিছে। তাতে মই গম পালোঁ মানে GMCHত একদম কাম নাই। তাৰপিছত ৱাৰ্ড বয় বহুত টাইম পিছত আহি পেলাই ইমাৰ্জেঞ্চিত ICUত ভৰালে, চাৰ্জাৰী ICUত। তাৰপিছত আৰু ডক্টৰ চক্টৰ নাই, কোনোবা নাৰ্ছক সুধিলে কয় আহিব, আৰু এবাৰ যদি 2বাৰ সুধিব যাওঁ আপোনালোক আমাতকৈ বেছি জানে নেকি, মানে একদম বেয়া বিহেভ। মাক আৰু বাপেকে কান্দি সিহঁতৰ বিহেভৰ কাৰণে, ল'ৰাটো যদি মুচিব যায় সিহঁতে মুচিব নিদিয়ে এনেকুৱা। বাকী এইবিলাকতো চাফা তাফা কৰা নাই। আমি এপ'লত যাই পেলাই এইবিলাক খুলি দিছে, এতিয়া বালি এইবিলাকত এতিয়া আপোনালোকে চাব, এতিয়াও আছে আমাৰ লগত সেইখিনি। তাৰপিছত গ'ল এনেকুৱা, যোৱাৰ পিছত 3 দিনমান যোৱাৰ পিছত আমি ইয়াতে চাই আছোঁ নিউৰলজিষ্টৰ ডক্টৰ আহিব নাহিলে, কোনো নাহিলে। তাৰপিছত আমাৰ মানে ভাবিলোঁ আৰু ইয়াত ৰাখিলে নহয়, সি কৈ আছে ইয়াৰ পৰা লৈ যাম, ইয়াৰ পৰা লৈ যাতে একো ট্ৰিটমেণ্ট কৰা নাই তেনেকুৱা। আমি সুধিলে কয় ভাল হ'ব। এই কোনোবা কয় আজি এজন ডক্টৰ আহিব, কালি এজন আহিব, 9টাত টাইম দি 2টা বজাত আহে, 2টা বজাত টাইম দি 12টা বজাত আহে ৰাতি, তেনেকুৱা কথা গ'ল তেনেকুৱা। তাৰপিছত মাজতে বোলে নন্দিনী কাশ্যপ তেখেতে হোৱাটছআপ কলিং কৰিছে, একজেক্টলি কাক কৰিছে ময়ো নাজানো, আমাকতো নাই কৰা। হোৱাটছআপ কলিং কৰিছে যে আমি আলোচনাত বহিম আজি 7টাত, কালি 7টাত এনেকৈ সময় দি আছে, আৰু তেতিয়ালৈকে প্লেনিংটো বনাই আছে সিহঁতে, কি ক'ব কি নকয় মিডিয়াত। তো আজি 7টাত বহিম, কালি 7টাত বহিম কৈ আছে, কৈ থাকোঁতে হোৱাটছআপ কলিং কৰিছে। তাৰপিছত আমি ভাবিছোঁ এতিয়া আমাক কৈছে যে সংবাদ মানুহৰ একো জনাব নালাগে আমি ভাবিছোঁ আমি সেইবিলাকতো লাগি থাকি লাভ নাই, ল'ৰাটো বচাব লাগে যেনে তেনে। তাৰপিছত তেওঁ কথা পাতি পেলাই হোৱাটছআপ কল কৰি যে আমি আহিম 7টা বজাত, আমি 7টা বজালৈকে ৰখিলোঁ, তেওঁ নাই হোৱাত। এনেকৈ 3 দিন গ'ল। তাৰপিছত 3 দিনাখনে উল্টাখন মাৰিছে যে মোৰ চব ডকুমেণ্টছ ৰেডি, মোৰ পুলিচ মানে ঠিক হৈয়ে চব এৰি দিছে মোক, এম্বিয়া কৰি পেলাই বেল চেল লৈ ল'লোঁ, আপোনালোকে যি কৰে কৰক, মই এইবিলাকত নাই আৰু সেনেকুৱা। বেল লোৱা বুলি কৈছে মই বেল চব লৈ ল'লোঁ, মই গাড়ীও লৈ আহিলোঁ, এনেকুৱা কৈছে যে আপোনালোকে যি কৰে কৰক, তেনেকুৱা ক'লে। তাৰপিছত আমি আপোনালোকৰ জৰিয়তে সেই খবৰটো আমি জনাই পেলাই বাকী আমি পেচেণ্টৰ লগত লাগি থাকিলোঁ। তাৰ কথা হ'ল উচ্চ পৰ্যায়ৰ কোনোবা আৰক্ষী জড়িত আছে নেকি? আমাৰতো সন্দেহ হৈছে। যিদিনাখন ভিডিঅ'ত আমি দেখিছোঁ যে ল'ৰাকেইটা যে ভিডিঅ' কৰিছে, তাতেতো কৈছে মই পুলিচক ফোন মাৰিছোঁ, আপুনি আহক। সেইজন কোন আছিলে বা আমি জানিব বিচাৰোঁ।